আমাৰ যেটো বড়ো সাহিত্য সভাৰ অধিৱেশন 64তম ডিমাকুছিত মানে যেটো হ'বলগীয়া এটো আজিৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। সাহিত্য সভাৰ আজি জিলা কমিটি বিলাকে বহিলে আৰু অহা কালিৰ পৰা আমাৰ বিভিন্ন বিষয়ত আলোচনা আৰম্ভ হ'ব। আজি আমাৰ প্ৰায় অতিথি আহি পাইছে আৰু বাংলাদেশৰ পৰা আৰু নেপালৰ পৰা অলৰেডি মানে আহি পালে। বাংলাদেশটো অলৰেডি ইয়ালৈকে আহি পালে। গতিকে মানে আৰম্ভ হ'ল আৰু আমি আশা কৰিছোঁ যে তাতে ভাল এটা পৰিৱেশৰ মাজেদি বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকলে ইয়াত আহি সকলো কাৰ্যসূচীত পাৰ্টিচিপেট কৰিব পাৰিব, অংশগ্ৰহণ কৰিব পাৰিব আৰু সব আলোচনা ভালে ভালে কৰাৰ সক্ষম হ'ব। যিখিনি পৰিৱেশ লাগে, যিখিনি ব্যৱস্থা কৰি দিব লাগে, মই ভাবোঁ যে আমাৰ ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা বা অভ্যৰ্থনা কমিটিৰ তৰফৰ পৰা কৰা হৈছে। গতিকে দেখা যাওক ঈশ্বৰৰ মানে কৃপাত, ঈশ্বৰৰ আশীৰ্বাদত মানে সকলোৰে যিটো মনোকামনা, সেই মনোকামনা যাতে পূৰণ হয়। ডিমাকুছিৰ এই অধিৱেশনখন যেনেকৈ সকলোৱে আশা কৰিছে তেনেকৈ যেন হৈ যায়, এইটোকে ময়ো কামনা কৰিছোঁ। কোনোবা সাহিত্যিকে কোনো ধৰণৰ গ্ৰন্থ উন্মোচন কৰিব নেকি? না, বহুতো গ্ৰন্থ উন্মোচন কৰিব। অলৰেডি বড়ো সাহিত্য সভাৰ হাতৰ তালিকাটো আছে। গতিকে অহা কালিৰ পৰাই গ্ৰন্থ উন্মোচন হ'ব আৰু অকল গ্ৰন্থ উন্মোচনৰো কাৰ্যসূচী আছে 11 তাৰিখে। গতিকে সেইদিনা বহুতো গ্ৰন্থ উন্মোচন হ'ব। অলৰেডি এখন হৈয়ে গ'ল। 6 তাৰিখত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই আমাৰ মানে মেদিনী মোহন চৌধুৰী ডাঙৰীয়াৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মানে ওপৰত লিখা এটা উপন্যাস ফেৰেংগা দাও, ইয়াৰ ট্ৰেন্সলেশ্যন বড়ো ভাষাত সেইটো সেইদিনা উদ্বোধন কৰিলে।